যাব জমঘৰলৈ আৰু যাকেই সুধে ৰজাৰ দূতে সিয়ে পলাই জমৰ ঘৰত নাযাওঁ বুলি এই জমৰ ঘৰত নাযাওঁ বুলি তাকো দেখি ৰজাৰ দূত হলদি ৰূপা অত দূৰ গৈ কণা অত দূৰ গৈ কণা এই কণাৰ কান্ধত খৰাই উঠি ও খুজিবা কজা হাই তাকো দেখি সেই ৰজাৰ ৰজাৰ দূতে বোলো অ হেৰ কণা খৰা সেই বাৰ্তাই কানিছো ৰজাৰ অহা কালি জনে এই যমৰাজাৰ ঘৰলৈ যাব তাক আমাৰ ৰূপাংগত ৰজা হেনু সহস্ৰ স্বৰ্ণ মুদ্ৰা পুৰস্কাৰ কাৰণ সেই জিয়া মানুহ চাব খোজে যমৰাজাৰ ৰাণীক দেখুৱাই পুনৰ কিয় এনেকৈ কষ্ট খোৱা হা যমৰাজাৰ ঘৰ চাই এই সহস্ৰ স্বৰ্ণ মুদ্ৰা পুৰস্কাৰ কথা শুনি কণা খৰাই উঠাই যাওক মহা হয়ে কান্দে মহা হয়ে কান্দে নাই বোলে খৰা
কথা শুনি ৰূপাংগত হরির মুখে তেওঁ বুকুত শিল বান্ধি থকা হালত থকাত মোৰ ঘৰত যাম বুলি প্ৰহৰী ৰজাই বোলে প্ৰহৰী তুমি যোৱা শীঘ্ৰ দেখে পাছে আনে ভকত উপস্থিত হল আধা হাত নখতার 2 হাত দাড়ি 10 হাত জতেই আছে 10 হাত জতেই আছে ভকতে বলন্ত ৰজা সুনামৰ তীক্ষ্ণ তৰোৱাল এখন আৰু দীঘল বতৰ পাগুৰি মাৰিলা মূৰত তীক্ষ্ণ তৰোৱাল ভকতে ওৰলে জোকাৰ হোনা পাছে জমদূত মধ্যত ভকত হৰিৰ নাম লৈ তেওঁ আৰু এহি মতে এৰাইলন্ত মনুষ্য ভূপ অগ্নিময় পথ এক
জমদূত কি লাহে লাহে যায় সমকিৰল হৰি ভকত সমকিৰল হৰি ভকত এতিয়া তেওঁ ভাবিলে এই অগ্নিময় পথ পাৰ হ'বলৈ হ'লে এই অগ্নিময় পথ পাৰ হ'বলৈ হ'লে হৰি নামৰ বাহিৰে আন কোনো উপায় নাই এতিয়া তেওঁ পুনৰ হৰি নাম ল'বলৈ আৰম্ভ হৰে কৃষ্ণ হৰে অগ্নিৰ মাজে পাৰ হৈ গ'লা কেনে মহিমা নামৰ নিৰাশ নহয় সেই হৰি ভকত এনেদৰে ভকত আগবাঢ়ি যায় আচৰিত পথে দেখি সেই কষ্ট কি আছিল জানানে এনেদৰে ভকত আগবাঢ়ি যায় আচৰিত পথে ভকতে নদী এটা পায় গহীন গম্ভীৰ নদী দেখি লাগিল ঔথলি আছে ঢৌ নাই পাৰা জলে ভাসি যায় কতই জলে ভাসি যায় কতই এই জমদূতে বোলে ইয়াৰ ও বৈতৰণী নাই এই নদী পাৰ হইলে এই নদী পাৰ হইলে
সিংহাসন চৌপাশে আৱৰি আছে চৌপাশে আৱৰি আছে আৰু জীয়া মানুহ চোৱাৰ আশাত অ ৰাণী মহাদয় সেই চমৰ কাষত বহি আছে সেই চমৰ কাষত বহি আছে আৰু আহিছে আহিছে বুলি অ গল মেলি চাই সময়ত ভকত সময়ত ভকত এই মূৰ্তি দেখি সকলেও মানিলা বিস্ময় এইটো কি আনিছা এইটো কি আনিছা এই জীয়া মানুহ বুলি ভকতে তিৰন্তই কপি উঠিল সভাস্থল অ ৰাজৰাণী কলৈ গল শান্তি সিংহাসনৰ পৰাজম সিংহাসনৰ পৰাজম হৈ গল সেই জমৰা ৰাজদণ্ড লৈ ভকতে জম ৰজাৰ সিংহাসন
বলে ধৰি সেই মন মনে মনে থাক তই তোর কথা মানুহ আহি হল ৰজা পলাই আছো শুনা চিত্ৰগুপ্ত কাল বিকাল যিকোনো উপায় বুজাই কোন তোমালোক কোৱাচোন কোৱা তোমাৰ নাম কি বিধাতা বঢ়িয়া আৰু তোমাৰ নাম বঢ়িয়া আৰু তোমাৰ নাম চিত্ৰগুপ্ত পাপ পুণ্যৰ বিচাৰ কৰি থকা সৰ্বদাই পাপ কৰিছিল বহিও বুজাই তুমি হৈছা কাৰ তাকে তাকে মাৰি তুমি আৰু সমুদায় মাৰ কাৰণে মনুষ্যৰ দুখৰ সীমা নাই বন্দী কৰি তহঁতক মনুষ্য লগত মুক্ত শাস্তি দিম মই সবাৰ মাজত এই বুলি ভকতে হাত দীঘল যাক হাত দীঘল যাক এই মূৰ্তি দেখি সকলেও কম্পেথৰ ৰূপাংগদৰ ওচৰলৈ শুনিয়ে কম হৰাৰ বচনয় আমাৰ মহাৰাজ এই মনুষ্যক পঠাবলৈ হেন শুনি যম ৰজা চিন্তাম্বিত এক মনে স্তুতি কৰে ৰক্ষা কৰা
মানুহ অনা তোমাৰ মানুহ অনা তোমাৰ সেই নিদ্ৰা দেৱীক পঠাই দিয়া সেই ভকতৰ সেই নিদ্ৰাই বুজাইলে ভকত আৰু এহি বুলি নাৰায়ণ অন্তৰ্ধ্যান হোৱা নিদ্ৰাক চাই যম ৰজাই অতি শীঘ্ৰে যোৱা নিদ্ৰা এই ভকতৰ যিকোনো উপায়ে তাক নিদ্ৰা কেৱল অন্ত ভক্ত শুনা তুমি ও কোনো পরিচয় দিয়া ও নিদ্রায় বলন্ত ভকত শুনা বসন